ডেইলি অফিচ যাব কিমান জামনি লাগে নহয়নে? কিন্তু কি কৰিব, মানুহ হৈ জন্ম লৈছোঁ যেতিয়া কিবা এটাতো কৰি খাব লাগিব। শুই উঠি তাকে ভাবি আছিলোঁ মই। ব্ৰাছ কৰি উঠি চাহৰ যোগাৰ কৰিলোঁ, লগতে ভাতৰো। চাহৰ আৰু ভাতৰ যোগাৰৰ মাজে মাজে লগতে কুহুমীয়া পানীও খাই আছোঁ। আৰু এয়া চাহৰ বাবে যোগাৰ কৰি আছোঁ। চাহত অকণমান আদা কুটি দিলোঁ, মানে খুন্দি দিলোঁ, কাৰণ মোৰ ৰঙা চাহ আৰু আদা দি খাই বহুত ভাল লাগে। বাচনটোও ধুই থৈ দিলোঁ। চাহকাপ খাই থওঁতে ভাবি আছোঁ যে ৰুমটো চাফ কৰিম, আৰু চাহকাপ খাই উঠি ৰুমটোকে চাফ কৰাত লাগি গ'লোঁ। ঝাৰুও লগাই দিলোঁ, আৰু গা ধোৱাৰ আগতে অকণমান নেমু টেঙাৰ পানী খালোঁ। আৰু এয়া মই আহি গ'লোঁ গা ধুই, আৰু মই একদম ৰেডি। অকণমান নিজকে আইনাটো চালোঁ, আৰু মই আহি গ'লোঁ অফিচত। আৰু মই এতিয়া সন্ধিয়া 8টা বজাত মই ম'ম' খাব আহিছোঁ। মোৰ ডিউটি হৈ গ'ল, আৰু আজিলৈকে ইমানখিনি। বাই বাই।